আমাৰ লাইফত আমাৰ পজিটিভ যদি চেঞ্জ লাগে তেতিয়াহ'লে পজিটিভ চেঞ্জ অনাৰ ফাৰ্ষ্ট ৱেটো হৈছে গ্ৰেটিটিউড। আমাৰ লাইফত যিমানে বস্তু আছে, যিমানে ভাল বস্তু আছে, যিটো টাইমতে আমি সেই ভাল বস্তুবিলাক এপ্ৰিচিয়েট কৰা ষ্টাৰ্ট কৰিম, সেইটো মুহূৰ্ততে আমাৰ বস্তুবিলাক আমাৰ লাইফত চেঞ্জ হোৱা ষ্টাৰ্ট হ'ব। বিকজ আমি যিটো বস্তুত ফ'কাছ দিওঁ লাইফত, সেইটো বস্তুৱে আমাৰ লাইফত এট্ৰেক্ট হয়। তো এতিয়া আমাৰ লাইফত যি আছে, যি পজিটিভ বস্তু আছে, যি আমাৰ কাৰণে ব্লেছিং বুলি আমি অলৰেডি ভাবোঁ, কিন্তু আমি সেইবিলাকক একনলেজ নকৰোঁ, যিটো টাইমতে আমি সেই পজিটিভ চেঞ্জবিলাক একনলেজ কৰিম আৰু আমি গ্ৰেটিটিউড দিয়া ষ্টাৰ্ট কৰিম, তেতিয়া লাহে লাহে আমাৰ লাইফটো এটা পজিটিভ ডাইৰেকশ্যনত চেঞ্জ হ'বলৈ ষ্টাৰ্ট কৰিব। হয়, ইমিডিয়েট নহয়, অকণমান টাইম লাগিব, কিন্তু আপুনি যদি কনচিষ্টেণ্ট থাকে তেতিয়াহ'লে চাব আপোনাৰ লাইফটো কিমান বেলেগকৈ চেঞ্জ হৈছে। আৰু আপুনি যেতিয়া গ্ৰেটিটিউড দিব, আপুনি যেতিয়া অলপমান বহিব, আপুনি যদি ভাবে 5টা বস্তু ভাবকচোন আপোনাৰ লাইফত কি ভাল আছে, আৰু ইমিডিয়েট চাবচোন আপোনাৰ মাইণ্ডটোত কিমান ধুনীয়া লাগি যায়। সেইটোৱে হৈছে পাৱাৰ অফ পজিটিভিটি। আৰু যেতিয়া আপুনি সেই পজিটিভ বস্তুবিলাকক আপুনি সদায় ভাবি পেলাই গ্ৰেটিটিউড দিব, তেতিয়াহ'লে লাহে লাহে আপোনাৰ এনাৰ্জিটো পজিটিভ এনাৰ্জিত চেঞ্জ হ'ব, আৰু তেতিয়া আপুনি যিবিলাক বস্তু আপুনি ভাবি আছে আপোনাৰ লাইফত লাগে বুলি, তেনেকুৱা বস্তুবিলাক অট'মেটিকলি আপোনাৰ লাইফত এট্ৰেক্ট হ'ব। আই হোপ এইটো ইনফৰ্মেশ্যন অকণমান হ'লেও আপোনালোকক হেল্প কৰিব গ্ৰেটিটিউড আপোনাৰ লাইফত ইমপ্লিমেণ্ট কৰা। থেংক ইউ ছ' মাছ।